নমস্কাৰ কথিত ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি এই ভিডিঅ'টিৰ জৰিয়তে গাঁও অঞ্চলত অতি কম টকাত অধিক উপাৰ্জন কৰিব পৰা 15টা ব্যৱসায়ৰ বিষয়ে আপোনালোকক জনাম। গতিকে ভিডিঅ'টি শেষলৈকে চাব আৰু চেনেলটোত যদি নতুন ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগ সমনীয়াৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আমি গাঁৱত বিভিন্ন ধৰণৰ ব্যৱসায় কৰি আমাৰ জীৱিকা উপাৰ্জনৰ লগতে আমি বহু টকা সঞ্চয় কৰিবও পাৰোঁ। কিন্তু আমি বহুতো এনেকুৱা কাম আছে যিবিলাক নেকি আমি সৰু বা লাজ কৰি আমি নকৰোঁ, যাৰ কাৰণে আমি টকা উপাৰ্জনৰ পৰা বঞ্চিত হৈ থাকোঁ। গতিকে আজি মই এই 15টা ব্যৱসায়ৰ বিষয়ে আপোনালোকক কৈ যাম। এই ব্যৱসায়বিলাক যদি আপোনালোকৰ ওচৰৰ চেণ্টাৰ বা বজাৰত কৰিব পাৰে, তেতিয়া অতি সহজে আপোনালোকে টকা উপাৰ্জন কৰিব পাৰিব। প্ৰথম ব্যৱসায়টো হৈছে মোবাইল ৰিপেয়াৰিং। বন্ধুসকল, আজিকালি মানুহৰ হাতে হাতে স্মাৰ্টফোন, আৰু স্মাৰ্টফোন থাকে মানে তাক ছাৰ্ভিচিঙৰ দৰকাৰ হৈয়ে থাকে। গতিকে মোবাইল ৰিপেয়াৰিঙৰ দোকান এখন খুলি আপুনি ভাল টকা উপাৰ্জন কৰিব পাৰে। আৰু ইয়াৰ কাৰণে আপুনি 3 মাহৰ কোৰ্চ থাকে। এই কোৰ্চটো কৰি মোবাইল ৰিপেয়াৰিঙৰ বিষয়ে শিকিব পাৰে। আৰু ইয়াৰ কাৰণে বৰ বেছি টকাও খৰচ নহয়। প্ৰায় 5,000 পৰা 8,000 টকাৰ ভিতৰত আপুনি কোৰ্চটো কৰিব পাৰিব। আৰু যদি আপুনি কোৰ্চ কৰাৰ সুবিধা নাথাকে, তেতিয়াহ'লে আপোনাৰ সমনীয়া বা আত্মীয় স্বজন কোনোবাই যদি মোবাইল ৰিপেয়াৰিং কৰে, সেই দোকানখনলৈ গৈ আপুনি কিছুদিন সিহঁতৰ পৰাই মোবাইল ৰিপেয়াৰিং শিকি এখন দোকান খুলিব পাৰিব। দ্বিতীয় ব্যৱসায়টো হৈছে ফাষ্টফুড ঠেলা। বন্ধুসকল, আপোনালোকে জানে যে আজিকালি প্ৰায়বোৰ মানুহে ফাষ্টফুড খাই খুব ভাল পায়। আৰু এই ফাষ্টফুড ঠেলা আৰম্ভ কৰিবৰ কাৰণে আপোনাক বৰ বেছি টকাৰো দৰকাৰ নহয়। মাত্ৰ 20,000 পৰা 25,000 টকা আপুনি খটুৱাই এই ব্যৱসায়টো কৰিব পাৰে। আৰু ফাষ্টফুড ঠেলা যদি আপুনি কৰে, এয়া গোটেই দিন নকৰিলেও হয়। আপোনাৰ ওচৰৰ চেণ্টাৰ বা বজাৰত এয়া আবেলি সময়ত যদি আপুনি ফাষ্টফুড ঠেলাৰ ব্যৱসায়টো কৰে, তেতিয়াও আপুনি ভাল টকা উপাৰ্জন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে কোনো শিক্ষাগত অৰ্হতাৰো দৰকাৰ নাই। কিন্তু আপুনি ভাল ফাষ্টফুড বনাব পাৰিব লাগিব। যদি আপুনি ভালকে বনাই দিব পাৰে, আপোনাৰ তাত কাষ্টমাৰ আহিবই। আৰু যেতিয়া আপুনি ফাষ্টফুড ঠেলাৰ ব্যৱসায় কৰিব, তেতিয়া নিজৰ এই ব্যৱসায়ৰ এটা ভাল নাম দি প্ৰচাৰ কৰিবলৈ নাপাহৰিব। 3 নম্বৰ ব্যৱসায়টো হৈছে কোচিং চেণ্টাৰ বা টিউচন চেণ্টাৰ। বন্ধুসকল, আপুনি যদি ইংৰাজী, গণিত বা বিজ্ঞানত ভাল, তেতিয়া আপুনি এটা টিউচন চেণ্টাৰ বা কোচিং চেণ্টাৰ খুলি বহু টকা উপাৰ্জন কৰিব বিচাৰে। কাৰণ আজিকালি স্কুলীয়া শিক্ষাৰ লগতে বহুতো অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক কোচিং বা টিউচনত দিয়া দেখা যায়। আৰু এই টিউচন বা কোচিং চেণ্টাৰ খুলিবৰ কাৰণে বৰ বেছি টকাৰো দৰকাৰ নহয়। 4 নম্বৰ ব্যৱসায়টো হৈছে টেইলৰিং। বন্ধুসকল, আপোনালোকে জানেই যে মানুহ জন্ম হোৱাৰ পিছতেই কাপোৰৰ দৰকাৰ হয়। কাৰণ মানুহ জীয়াই থকালৈকে কাপোৰ পিন্ধিবই লাগিব। গতিকে টেইলাৰিংটো এটা ভাল ব্যৱসায় হয়। আপুনি যিকোনো ইনষ্টিটিউট বা টেইলাৰিং দোকানৰ পৰা টেইলাৰিং শিকি ল'ব পাৰে। ইয়াৰ কাৰণে বেছি সময়ৰো দৰকাৰ নহয়। মাত্ৰ 3 পৰা 6 মাহলৈকে আপুনি যদি শিকে, তেতিয়াহ'লে সাধাৰণ যিবিলাক পিন্ধা সাজ পোছাক আছে, সেইবিলাক আপুনি চিলাই কৰিব পাৰিব। আৰু অতি কম টকাৰ ভিতৰতে এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব। আৰু আপুনি যদি ভালকে কাপোৰ চিলাই কৰি দিব পাৰে, তেতিয়াহ'লে আপোনাৰ তাত মানুহ আহিবই। আৰু লাহে লাহে আপুনি সেই টেইলাৰিং দোকানখনত যদি আৰু ফেব্ৰিক বা আন কাপোৰ উঠায়, তেতিয়া এই ব্যৱসায়টো আৰু ডাঙৰকে আপুনি কৰি ভাল টকা উপাৰ্জন কৰিব পাৰিব। আৰু এটা কথা, টেইলাৰিং কৰোঁতে আপুনি নিজৰ এটা ব্ৰেণ্ড বনাবলৈ চেষ্টা কৰিব। আপুনি যিয়ে কাপোৰ চিলাব, তাত নিজৰ এটা ব্ৰেণ্ডিং বা নাম ৰখাৰ কাৰণে খুব চেষ্টা কৰিব। 5 নম্বৰ ব্যৱসায়টো হৈছে টি ষ্টল। বন্ধুসকল, আপুনি যদি ভাল চাহ বনাব জানে, তেতিয়াহ'লে সৰু টি ষ্টল খুলি আপুনি ভাল টকা উপাৰ্জন কৰিব পাৰে। আৰু ইয়াৰ কাৰণে বৰ বেছি টকাৰো আৱশ্যক নহয়। আৰু এই ব্যৱসায়টো যদি আপুনি অকল পাৰ্ট টাইম হিচাপে কৰিব বিচাৰে, তেতিয়াও কৰিব পাৰে। আৰু চাহৰ লগতে আন খোৱা বস্তু যদি বিক্ৰী কৰে, তেতিয়া তাতো আপুনি ভাল টকা উপাৰ্জন কৰিব পাৰিব।
6 নম্বৰ ব্যৱসায়টো হৈছে গ্ৰচাৰী বা ভেজিটেবল ষ্ট'ৰ। আমাৰ দৈনন্দিন আমি যিবিলাক খাই আছোঁ প্ৰায়বিলাক বস্তু আমি দোকানৰ পৰা কিনি আনি খাওঁ। গতিকে গ্ৰচাৰী দোকান এখন ভালকে যদি আপুনি খুলি ল'ব পাৰে, তাত যদি শাক-পাচলি বা আন যি অত্যাৱশ্যকীয় সামগ্ৰী আছে সেইবিলাক যদি আপুনি ৰাখিব পাৰে, তেতিয়া আপোনাৰ তাত গ্ৰাহক যাবই আৰু গ্ৰাহক যোৱা মানে আপোনাৰ টকা উপাৰ্জন হ'বই। গতিকে এইটো এটা খুব ভাল ব্যৱসায়। আপোনালোকে আপোনালোকৰ এৰিয়াত এইটো কৰিব পাৰে। 7 নম্বৰ ব্যৱসায়টো হৈছে টি ফাৰ্মিং বা টি চেলিং। বন্ধুসকল, আপোনালোকে জানেই যে অসমখন চাহপাতৰ কাৰণে বিখ্যাত। আপোনাৰ যদি এডলীয়া মাটি আছে, তাত আপুনি চাহ খেতি কৰি বহু টকা উপাৰ্জন কৰিব পাৰে। যদি মাটি নাই, তেতিয়া আপুনি ফেক্টৰীৰ পৰা চাহপাত কিনি আনি নিজে এটা ব্ৰেণ্ড বনাই, নিজে এটা নাম ৰাখি সেয়া ধুনীয়াকে পেকেজিং কৰি বিক্ৰী কৰিও আপুনি ভাল টকা উপাৰ্জন কৰিব পাৰে। আৰু ইয়াৰ কাৰণে বৰ বেছি মূলধনৰো দৰকাৰ নাই। 8 নম্বৰ ব্যৱসায়টো হৈছে বিউটি চেলুন। আমি প্ৰায়ে লাজ কৰোঁ যে নাপিত হিচাপে চুলি কটাটো, কিন্তু বিউটি চেলুন বুলি ক'লে তাত কি হয়, চুলি কটাৰ লগতে আন মাছাজ বা হেয়াৰ কালাৰ ইত্যাদি বিভিন্ন ধৰণৰ ছাৰ্ভিচ থাকে, য'ত নেকি আজিকালি প্ৰায়ে যুৱক যুৱতীসকলে অলপ ষ্টাইলত বা নিজৰ পাৰ্চনেলিটিৰ ওপৰত খুব বেছি ধ্যান দিয়া দেখা যায়। গতিকে বিউটি চেলুন এখন যদি খুলিব পাৰে, তেতিয়া তাত খুব ভাল টকা এটা উপাৰ্জন কৰিব পাৰি। আৰু এইটো আৰম্ভ কৰিবৰ কাৰণেও বৰ বেছি টকাৰ দৰকাৰ নহয়। 9 নম্বৰ ব্যৱসায়টো হৈছে ডায়েৰী ফাৰ্ম। বন্ধুসকল, আজিকালি জানেই যে ভাল গাখীৰ মানে বজাৰত পোৱা নাযায়। আমি সদায় আমুল বা আন আন গাখীৰ কিনি খাওঁ, আৰু আমুলবিলাক আহে অসমৰ বাহিৰৰ পৰা। যদি আমাৰ অসমতে আমি ভাল ডায়েৰী ফাৰ্ম খুলি নিজে গাখীৰবিলাক পেকেজিং কৰি নিজৰ এটা ব্ৰেণ্ড বনাই বিক্ৰী কৰোঁ, তেতিয়াহ'লে সেই ব্যৱসায়টো এটা খুব ভাল ব্যৱসায় হ'ব পাৰে। ইয়াৰ বিষয়েও আপোনালোকে ভালকে চিন্তা কৰিব পাৰে। 10 নম্বৰ ব্যৱসায়টো হৈছে গট ফাৰ্ম বা ছাগলী পালন। আজিকালি ছাগলী মাংসৰ খুব দাম আপোনালোকে জানেই। গতিকে ছাগলী যদি আপুনি পোহপাল কৰি বিক্ৰী কৰে, তেতিয়া তাতো ভাল টকা উপাৰ্জন কৰিব পাৰিব। আৰু বৰ্তমান গো পালনতকে মানুহবিলাকে ছাগলী পালনৰ প্ৰতি খুব বেছি ধ্যান দি আছে, আৰু ভৱিষ্যতে এই ছাগলী পালনৰ পৰা বহু টকা উপাৰ্জন কৰিব পৰা যাব বুলি প্ৰত্যেকে বিশ্বাস কৰে। 11 নম্বৰ ব্যৱসায় হৈছে ৰাইচ মিল। নিজৰ গাঁৱতে এখন ৰাইচ মিল খুলি আপুনি বহু টকা উপাৰ্জন কৰিব পাৰে। ৰাইচ মিল এখন খোলাৰ লগতে যদি কাষ্টমাৰ নাহে, তেতিয়া আপুনি ধান নিজে কিনি সেইবিলাক কুটাই আপুনি চাউল পেকেজিং কৰি বিক্ৰী কৰিব পাৰে। আপোনালোকে জানে যে আমি বাসমতি, জহা এইবিলাক চাউল বহুত দামত কিনি আনো। গতিকে আপুনি তেনেকুৱা ধৰণৰ ধান কিনি সেইবিলাক আপুনি মিলত কুটাই কিনা পেকেজিং কৰি বিক্ৰী কৰি ভাল টকা উপাৰ্জন কৰিব পাৰে। 12 নম্বৰ ব্যৱসায়টো হৈছে ডাক ফাৰ্ম বা হাঁহ পালন। বন্ধুসকল, হাঁহৰ দামটো আপোনালোকে জানেই। যদি হাঁহ পালন কৰিব পাৰে, তেতিয়াহ'লে ভাল এটা লাভ হয়। আৰু এটা ভাল কথা যে কুকুৰাৰ নিচিনা হাঁহৰ ইমান বেমাৰ নহয় বা খুব কম বেমাৰ হয়, যাৰ কাৰণে হাঁহ পালন কৰিলে ভাল টকা উপাৰ্জন কৰিব পাৰি, য'ত নেকি লছ হোৱাৰ আশংকা খুব কম থাকে। 13 নম্বৰটো হৈছে ফাৰ্নিচাৰ শ্বপ। বন্ধুসকল, আপুনি যদি এটা ফাৰ্নিচাৰৰ দোকান খুলিব পাৰে, তেতিয়া তাতো আপোনাৰ ভাল টকা উপাৰ্জন কৰিব পাৰে। তাত আপুনি নিজে মিস্ত্ৰীৰ কাম কৰিব লাগিব বুলি কোনো কথা নাই। আপুনি মানুহ ৰাখি ল'ব পাৰে বা যদি ইচ্ছা কৰে নিজেও কৰিব পাৰে। আৰু আপুনি যদি বছৰত 5টা বা 6টা বিয়াৰ অৰ্ডাৰো পাই যায়, তেতিয়াও আপোনাৰ গোটেই বছৰৰ উপাৰ্জনখিনি সেই 5-6টা অৰ্ডাৰৰ পৰাই ওলাই যাব। গতিকে এইটো এটা ভাল ব্যৱসায়। ইয়াৰ বিষয়েও চিন্তা কৰিব পাৰে। 14 নম্বৰ ব্যৱসায়টো হৈছে ৱাজ মেনেজমেণ্ট বা কাৱাৰীৱালা। বন্ধুসকল, কাৱাৰী বিক্ৰী কৰি বহু মানুহ কোটিপতি হোৱাৰ উদাহৰণ বহুত আছে।
গতিকে এইটো এটা খুব ভাল ব্যৱসায় যিটো আপোনালোকে অতি কম টকাত কৰিব পাৰে। পেলনীয়া কাগজ বা কাৰ্টুন, প্লাষ্টিক বা লোহাৰ জাতীয় সামগ্ৰীবিলাক কিনি আপুনি আকৌ সেইবিলাক কোম্পানীবিলাকত বিক্ৰী কৰি বহু টকা উপাৰ্জন কৰিব পাৰে। আৰু শেষৰ 15 নম্বৰ ব্যৱসায়টো হৈছে ইলেক্ট্ৰনিক শ্বপ বা ইলেক্ট্ৰিচিয়ান। বন্ধুসকল, এজন ইলেক্ট্ৰিচিয়ান বা ইলেক্ট্ৰিকৰ কাম জনা মানুহৰ ডিমাণ্ড সদায় আছেই, সেইটো আপোনালোকে জানেই। যদি আপুনি এটা ইলেক্ট্ৰনিক শ্বপ সৰুকৈ খুলি ল'ব পাৰে আৰু যদি ইলেক্ট্ৰিক কামবিলাকো কৰিব পাৰে, তেতিয়াহ'লে আপুনি খুব ভাল টকা উপাৰ্জন কৰিব পাৰিব। যদি আপুনি দোকান খুলিবও নোৱাৰে, ইলেক্ট্ৰিচিয়ানৰ কামটো আপুনি শিকি ল'ব পাৰে। 6 মাহৰ ডিপ্ল'মা কোৰ্ছো পোৱা যায়। যদি শিকি লয়, আপুনি নিজৰ গাঁৱৰ বা অঞ্চলৰ যিবিলাক ইলেক্ট্ৰিচিটিৰ কাম আছে সেইবিলাক কৰিও আপুনি বহু টকা উপাৰ্জন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে বৰ বেছি মূলধনৰ দৰকাৰ নাই। গতিকে এইখিনি আছিলে 15টা ব্যৱসায়। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু এটা কথা মনত ৰাখিব যে ছাকচেছ আমালৈ নাহে, আমি নিজে ছাকচেছ হ'ব লাগিব। আৰু প্ৰত্যেক ব্যৱসায় কৰিবলৈ হ'লে আমাৰ নিজৰ কষ্ট আৰু ধৈৰ্য থাকিব লাগিব। আৰু আমি যদি এদিনতে ধনী হ'ব বিচাৰোঁ বা এদিনতে খুব বেছি টকা উপাৰ্জন কৰিব বিচাৰোঁ, সেইটো কেতিয়াও সম্ভৱ নহয়। গতিকে কষ্ট কৰি লাহে লাহে উন্নতি হোৱাটোহে ভাল, আৰু সেইটোৱে আমি কৰি যাব লাগিব। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।